নমস্কাৰ, মই কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ। তো আজি আমাৰ দেবৰগাঁও মণ্ডলৰ মহিলা মৰ্চাৰ আজি সেকেন্ড এক্সিকিউটিভ মিটিং আছিলে। আচ্ছা আপনাদের না না ওভাই করিয়া হ্যাঁ ওভাই হালুয়া দাবো করে হইয়ে ফলে হালুয়া আমরা ইন্ডিয়ার ভোট হইয়ে বই বুধ বাহিনীও সেট খানে বলে বুধ বাহিনী কোনে থাকিব পারিব বই নগর আপনারা সবাই বই বুধ খানে বলে আমরা রাইট সাইড থেকে বুধা রাইট সাইডৰ বুথৰ বিলাকে আৰু ৰাইট সাইডৰ এটা বাহিনী হ'ব লাগিব ৰাইট নিয়া লেফটও হাবনে মন্নাই নঙা ৰাইটও ভোটাৰলা পৰা লেফটও ভোটাৰলা কোনি বুদাও হাবনে মন্নাই নঙা गाव गावनि बाहाय मोननै बुथ दंबा मोननै बाहिनी जागोन आरो प्रत्येक मासाव दादाया होनदों ना दादाया কৈছে না যে 6টা যে আমাৰ কাৰ্যক্ৰম আছে টোটাল 7টা মন কি বাত তুলাই এটো কৰিব লাগে বাইদেউ। নমস্কাৰ, মই কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ। তো আজি আমাৰ দেবৰগাঁও মণ্ডলৰ মহিলা মৰ্চাৰ আজি সেকেন্ড এক্সিকিউটিভ মিটিং আছিলে। আজিৰ মিটিংখন পতাৰ উদ্দেশ্য এইটোৱে যে আমি কিছুমান প্ৰতিটো এক্সিকিউটিভ মিটিঙত একোটা আমি কাম হাতত লওঁ সাংগঠনিক। যেনেকুৱা ধৰক এতিয়া আমাৰ বুথ কমিটি গঠন চলি আছে, গঠন প্ৰক্ৰিয়া। চ' গতিকে প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজৰ বুথৰ লগতে বা ইয়াতে যি 79টা বুথ আছে, সেই 79টা বুথত প্ৰতিটো বুথত মহিলা বুথ বাহিনী থাকিব লাগে। সেই গতিকে আজিও আমাৰ ধুনীয়াকৈ নিৰ্দেশ দিয়া হৈছে দলৰ পৰা যে আগন্তুক দিনত যাতে ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই বুথ বাহিনীখিনি বনোৱা কমপ্লিট কৰে। তাৰোপৰি যি আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে আমাক যি সহায় সহযোগিতাবিলাক বা স্কিমছবিলাক দি আছে, সেইবিলাক কেনেকৈ আমি প্ৰতিগৰাকী আমাৰ যি সমাজৰ দুৰ্বল নাৰী আছে তেওঁলোকক পোৱাই দিব পাৰোঁ, তেওঁলোকে যাতে নিজে দুটা পইচা ইনকাম কৰি স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে আমি সেই বিষয়বোৰ লৈ আলোচনা কৰিছোঁ। ধৰক এতিয়া আমাৰ বৰ্তমানো মাছৰুম ট্ৰেইনিং তেওঁলোকে ল'ব পাৰে, তেওঁলোকে হেণ্ডলুম এণ্ড টেক্সটাইলৰ থ্ৰুতো সেই ট্ৰেইনিং ল'ব পাৰে। আগন্তুক আমাৰ ফাষ্ট ফুডৰ ওপৰত ট্ৰেইনিং আছে, তাৰ কাৰণেও আমি অলৰেডি লিষ্ট বনাবলৈ দিছোঁ। তো এই আৰু যাতে আৰু বহুত আমাৰ যিবোৰ আমাৰ আয়ুষ্মান কাৰ্ড হওক, অটল অমৃত কাৰ্ড হওক বা ৰেচন কাৰ্ড যাৰ নাই তেওঁলোকক এইবিলাক কৰিবলৈ দিয়া হৈছে। আমাৰ যি আজি দেবৰগাঁও মণ্ডল মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকল আছে, অফিচ বিয়াৰৰ এক্সিকিউটিভ মেম্বাৰ, ইনভাইটি মেম্বাৰ, তেওঁলোকক অলৰেডি কোৱা হৈছে যে তেওঁলোকে গৈ যাতে নিজৰ নিজৰ বুথত এইখিনি ইনফৰমেশ্যনছ দিয়ে আৰু সেই মানুহখিনিক সমাজৰ যি আমাৰ পিছপৰা আছে মহিলাসকল বা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যেন সহায় কৰি দিয়ে। ধন্যবাদ।